নমস্কাৰ নিউজ ৱেবৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছো দিনটোৰ কেইটামান শিৰোনাম ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল মুঠ 597টা পদত নিযুক্তিৰ বাবে 418 জন পুৰুষ আৰু 159 গৰাকী মহিলা প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছিল উল্লেখ্য যে এই এছআই নিযুক্তিৰ প্ৰথমটো লিখিত পৰীক্ষাক লৈ যথেষ্ট বিতৰ্ক হৈছিল কিয়নো 20 ছেপ্টেম্বৰৰ 2020ত অনুষ্ঠিত হোৱা প্ৰথমটো এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল আৰক্ষীয়ে এই কেলেংকাৰীত জড়িত কেইবাজনকো আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী দক্ষিণ এছিয়া মূলৰ 40 জনতকৈও অধিক আইনজীৱীয়ে ভাৰতৰ কৃষক আন্দোলনৰ বিষয়ে দেশখনৰ ৰাষ্ট্ৰপতি জো বিডেনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰক জেলত কৰা অত্যাচাৰ আৰু 26 জানুৱাৰীত কৃষক নৰবিত সিঙৰ আৰক্ষীৰ দ্বাৰা হত্যাকে ধৰি আন্দোলনটোত সংঘটিত হোৱা চৰকাৰী অত্যাচাৰৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হৈছে পত্ৰখনৰ শেষত তেওঁলোকে ৰাষ্ট্ৰপতি জো বিডেনক কৃষক আন্দোলনটোক সমৰ্থন কৰি বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ লৈ যাবলৈ অনুৰোধ কৰা হৈছে উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনে 2019 চনত প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনখনৰো বিৰোধিতা কৰিছিল উত্তৰাখণ্ডৰ হিমালয়ৰ পাদদেশত অৱস্থিত ইতিহাস প্ৰসিদ্ধ বদ্ৰীনাথ মন্দিৰ 18 মেৰ ৰাতিপুৱাৰ পৰা পুনৰ মুকলি হ'ব বুলি মঙলবাৰে বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে বসন্ত পূৰ্ণিমা উপলক্ষে নগেন্দ্ৰনগৰ ৰাজমহলত ৰাতিপুৱা মুহূৰ্তত অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব এইবাৰ বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পাছত বদ্ৰীনাথ কেদাৰনাথ যমুনোত্ৰী আৰু গংগোত্ৰী এই 4 ধামৰ যাত্ৰাৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিব সম্পূৰ্ণ কোভিড প্ৰটকল মানি ভক্তসকলৰ মন্দিৰ দৰ্শনৰ সুবিধা প্ৰদান কৰা হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে আহি আছে নতুন শ্ৰমিক আইন এই নতুন নিয়ম অনুসৰিয়ে সকলো কোম্পানীয়ে 15 মিনিটৰ অতিৰিক্ত কাম অৰ্থাৎ অভাৰটাইমৰ বাবে কৰ্মচাৰীক পৰিশোধ কৰিব লাগিব ধন ইয়াৰ অৰ্থ হৈছে কৰ্তব্যৰ সময় শেষ হোৱাৰ পিছত অধিক কাম কৰিলে আপুনি লাভ কৰিব ধন তদুপৰি আপোনাৰ দৰমহাও নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী তেজপুৰত এক বিশাল জনসভাত অংশ ল'ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত 3খনকৈ জনসভা অনুষ্ঠিত কৰিব কংগ্ৰেছে ইতিমধ্যে ৰাহুল গান্ধীৰ উপস্থিতিত শিৱসাগৰত অনুষ্ঠিত হৈছিল এখন জনসভা অসমবাসীৰ বাবে এটা ভাল খবৰ হ্ৰাস পাব বিদ্যুতৰ মাচুল অসম ৰাজ্যিক নিয়ামক আয়োগে সদৰি কৰা মতে ৰাজ্যত প্ৰতি ইউনিটত 15 পৰা 20 পইচা পৰ্যন্ত হ্ৰাস পাব বিদ্যুতৰ মাচুল এই হ্ৰাসৰ পৰিমাণ হৈছে 2% এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ আয়োগে লোৱা সিদ্ধান্ত অনুসৰি 1 এপ্ৰিলৰ পৰা ঘৰুৱা আৰু বাণিজ্যিক ক্ষেত্ৰত বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 20 পইচাকৈ হ্ৰাস পাব আনহাতে আন গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতি ইউনিটত 15 পইচাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল হ্ৰাসৰ এই সিদ্ধান্তক আদৰণি জনাইছে ফাইনাৰে এইখিনি আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ ধন্যবাদ